নমস্কাৰ বন্ধুসকল, আহক আমি নৰ্থ ইষ্ট ৰাজ্যৰ কেপিটেলৰ বিষয়ে অলপ জানি লওঁ। 1 নম্বৰ অসম, কেপিটেল দিছপুৰ। 2 নম্বৰ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ কেপিটেল ইটানগৰ। 3 নম্বৰ মেঘালয়া। মেঘালয়া কেপিটেল শ্বিলং। 4 নম্বৰ মণিপুৰ। মণিপুৰৰ কেপিটেল ইম্ফল। 5 নম্বৰ নাগালেণ্ড। নাগালেণ্ডৰ কেপিটেল কোহিমা। 6 নম্বৰ ত্ৰিপুৰা। ত্ৰিপুৰাৰ কেপিটেল আগৰতলা। 7 নম্বৰ মিজোৰাম। মিজোৰামৰ কেপিটেল আইজল। নৰ্থ ইষ্ট ৰাজ্যৰ নাম অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, মেঘালয়া, মিজোৰাম, ত্ৰিপুৰা। নৰ্থ ইষ্ট ৰাজ্যৰ বিষয়ে জানি কেনেকুৱা লাগিল আপোনাৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' চাবলৈ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফেচবুকত চালে ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।